নমস্কাৰ সকলোকে আজি 25 চনৰ দ্বিতীয়টো দিন মই আছো নেন্সি হেতৰ ঘৰ মাৰ লগত ৰাতিপুৱা লাগিলে যিমান টাইমতে নিঠো কিন্তু লাল চাহ কাপ লাগিবই দেই তাৰপিছত মায়ে ক'লে যে মেগী এপেকেট বনাই খাই লওঁ তাৰপিছত মই গা চা ধুই মেগী বনাব ল'লোঁ মেগী এপেকেট বোলো বনাই খাই লওঁ পেটটো ভৰাই লওঁ ধুনীয়াকৈ দেখিছেনে মেগীৰে দি একদম পাহাৰী ষ্টাইলত মেগী বনাইছোঁ দেই গাইজ দেখিছেনে মিনুৱে কেনেকৈ চাই আছে মোক মেগী খোৱা তাইকো লাগে বোলে খাবলৈ কিন্তু মইতো নিদিওঁ না 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 নেন্সিহঁতৰ মেকুৰী পোৱালীকেইটা গল্ডেন কালাৰজনী সৰু মানুহ আৰু ইটো হৈছে মিনু দেখিছেনে আমি ভাত খাবলৈ ল'লোঁ দুপৰীয়া ভাত মায়ে কৈছে পাগলীজনী ভিডিঅ' বনাবলৈ ল'লিয়ে বোলে তাৰপিছত মোৰ জকুকালে বোলো ৰিলচকে বনাওঁ দেখিছেনে কেনেকৈ চাইছে কেমেৰাটোলৈ মই কাপোৰ বিচাৰি বিচাৰি ভাবিলোঁ কি পিন্ধো লগতে নাচিও আছোঁ কি পিন্ধো গোটেই গডৰেজ কুচৰি তহিলং কৰিলোঁ তাৰপিছত ফাইনেলি মই মোৰ ড্ৰেছ পাই গ'লোঁ লেহেংগা এটা তলত পিন্ধিবলৈ আৰু ওপৰত চুৰ্ণি এখন মাৰি লৈছোঁ আৰু ব্লাউজ চ' ব'লক ৰিল চিল বনাই হৈ গ'ল গধূলি হ'ল তাৰপিছত মিঠাই চাহে খালোঁ আমি দুজনীয়ে লেকচাৰ মাৰি এতিয়া ভাতৰ কাৰণে ৰেডি কৰিছোঁ টাটা বাই বাই আকৌ লগ